आसाम फाइनान्स लन रेहाय आरो हेफाजाबारि बिथांखिनि सिङाव मुलाम्फागिरिफोरनो चेक रानदों। आसाम सरकारनि रांखान्थि बिफान आरो बाक्सा जिल्ला खुंथायनि बानजायनायाव बाक्सा जिल्लानि मसलपुर गोजौसिन गेजेर फरायसालिनि लांगोनायाव दिनै खुंफुंनाय आसाम माइक्र' फाइनान्स लन रेहाय आरो हेफाजाबारि बिथांखिनि सिङाव चेक राननानै होयो। আজিলৈকে কোনো অহা নাই। ইলেকশ্যন আহিলে ৰাইজে ভোট দিয়ে। ইলেকশ্যন আহিলে নেতাবিলাক আহি ভাল ভাল কথা কয়, কিন্তু পিছত পাহৰি যায়। সেইটোৱে আমাৰ সবে ৰাইজৰ মুখে মুখে চলি আছে। আৰু ময়ো এতিয়া ৰাজনীতিত আহিছোঁ। ৰাজনীতিত আহি পেলাই যোৱা কেইদিনমান আগলৈকে ময়ো ৰাজনীতি নেতাবিলাককে ময়ো বহুত কথা কৈছিলোঁ। আৰু আজি আহি মই এই কথাটো উপলব্ধি কৰিছোঁ। बाक्सा जिल्लानि गासै सा 11,254 आइजोफोरनो चेकखौ राननानै होयो। जिल्लायाव गासै 22 कौटि 61 लाख रांखौ गिबि खोलोबआव राननानै होगोन। दिनैनि बे हाबाफारियाव गाहाय आलासि महरै आसामनि रांखान्थि आरो समाज अनसाय बिफाननि मन्थ्रि अजन्ता नियुग, हेन्डलुम एन्ड टेक्सटाइल्स आरो जिल्लानि दिथागिरि मन्थ्रि उरखाव गोरा ब्रह्ममोनहा बाहागो लायो। दिनैनि बे चेक राननाय हाबाफारियाव गाहाय आलासि महरै बाहागो लानानै रायजोनि रांखान्थि आरो समाज अनसाय बिफाननि मन्थ्रि अजन्ता नियुगआ बुङो दि गिबि मन्थ्रि हेमन्त बिश्व शर्माया बिसायख'थियाव होनाय बायदियैनो आइजोफोरनि माइक्र' फाइनान्सनि लनफोरखौ रेहाय होनाय जादों आरो आसाम माइक्र' फाइनान्स लन रेहाय आरो हेफाजाबारि बिथांखिनि गेजेरजों चेक राननानै होबोनाय जादों होननानै मन्थ्रिया फोरमायो। मख'नो गोनांदि दिनैनि बे हाबाफारियाव गासै 5,000 आइजोफोरनो चेकखौ राननानै होयो। 12,000 আমাৰ মাইক্ৰ' ফাইনেন্স হিতাধিকাৰীসকলক সকাহ দিবৰ কাৰণে আমি ইয়াত এই অনুষ্ঠান কৰা হৈছিলে। প্ৰায় 22 কোটি 71 লাখ টকা পুঁজি আমি আগবঢ়াইছোঁ আৰু সঁচাকৈ ভাল লাগিছে। আপোনালোকে নিজেও দেখিছে যে এইসকল হিতাধিকাৰী লোনীয়ে পইচাখিনি নিয়মিতকৈ ঘূৰাই আছে আৰু আমি দেখিছোঁ যে তেওঁলোকে ভালভাৱে এইখিনি ব্যৱহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বিভিন্ন ধৰণৰ তেওঁলোকে স্কিম লৈছে, কোনোবাই দোকানৰ স্কিম লৈছে, কোনোবাই গাহৰি পালন কৰিছে, কিছুমানে তামোলৰ ব্যৱসায় কৰিছে। গতিকে আশা কৰিছোঁ যে মহিলাসকল সবলীকৰণৰ ডাঙৰ এটা পদক্ষেপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল তেখেতসকলক সকাহ দিম বুলি, আৰু সেই প্ৰতিশ্ৰুতি তেখেতে পালন কৰিছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। আমি কৈছোঁৱে মই প্ৰথম কেটেগৰীত আজি আমি দিলোঁ ফাৰ্ষ্ট কেটেগৰী, ছেকেণ্ড কেটেগৰী, থাৰ্ড কেটেগৰী। তৃতীয় যিখিনি থাৰ্ড কেটেগৰীত আছে সেইসকলো আমি পৰ্যায়খিনি দি যাম। বাইদেউ ইতিমধ্যে পৌৰসভা নিৰ্বাচন হ'ব। এইখিনি কথা মই নকওঁ, এইখিনি আমাৰ দলে ক'ব। মই আচলতে এই অনুষ্ঠানটোলৈ আহিছোঁ আৰু আপোনালোকেও নিজেও দেখিছে যে সঁচাকৈ মোৰ ভাল লাগিল যে মহিলাসকল ইমান সুন্দৰভাৱে ইয়াত অংশগ্ৰহণ কৰিছে। আপোনাক সকলো সহযোগিতা কামনা কৰিছোঁ আৰু সকলোকে নতুন বছৰৰ মই শুভকামনা